কাহিনীটোৰ লগত সমাজৰ কোনো বাস্তৱিকতাৰ সম্পৰ্ক নাই। আমি কোনো ধৰণৰ ভূত প্ৰেতৰ দৰে অন্ধবিশ্বাস বঢ়াব বিচৰা নাই। আপোনালোকৰ মনোৰঞ্জনৰ বাবে ভিডিঅ'টো বনাইছোঁ, গতিকে প্লিজ আমাৰ ৰমেশ নামৰ ল'ৰা এজন গাঁও এখনত বসবাস কৰি আছিল। সি এদিনাখন বিয়াৰ পৰা আধা ৰাতিত ঘৰলৈ উভতি আহি আছিল। তেতিয়া সিহঁতে ৰাস্তাত এটা সুন্দৰ মহিলা এজন দেখা পালে। বাছখন ৰখাওক, বাছখন ৰখাওক, ৰখাওক। মহেশে তেতিয়া বাছখন ৰখাই দিয়ে। হেৰা, আপুনি কি কৰে? ছোৱালী চোৱাৰ লগে লগে যে আপোনাৰ মুডটো একদম চেঞ্জ হৈ যায়। মই বাৰু কি কৰোঁ, মইতো ইমান ক'লা মাইকী পাইছোঁ, মোকোতো মন কৰে ধুনীয়া ধুনীয়া ছোৱালীৰ লগত কথা পাতিম, তাৰ লগত দেখা দেখি হ'ম। মানে প্ৰথম খুজিটো লওঁ তাই কোন হয়। তুমি বাৰু কোন হয় কোৱাচোন? মই ওচৰতে মোৰ লগৰীয়াৰ বিয়া খাব আহিছিলোঁ আৰু দেৰি হৈ গ'ল। আপুনি মোৰ ঘৰলৈ এৰি দিব নেকি? আৰে বাহ, বঢ়িয়া কথা। সি মোক আধা ৰাস্তাটো তাইৰ লগত কটাব পাৰিম, মই তাক লিফ্টটো দি দিওঁ, ইমান ধুনীয়া লাগিব। হয়, এইটো বাছটো খালী খালী গৈ আছে, নিশ্চয় এৰি দিম। তুমি ব'লা মোৰ লগত, মই এৰি দিম। মহিলাজনী বাছত উঠিবলৈ যেনেকৈ আগবাঢ়ে, মহেশে তাৰ ভৰি চায় আৰু ভৰিটো উল্টা দেখা পাই সি বৰ ভয় খাব ধৰে। চোৱা চোৱা নিৰ্মলা, এই মহিলাজনী ভৰিটো ওলোটা। এইটো কোনোবাতো ভূতনী যেনহে পাইছোঁ। এই ভূতনী হয়, ব'লা আমি পলাওঁ ইয়াৰ পৰা, ব'লা পলাওঁ। মহাপুৰুষ, একো নহয়, ইয়াক উঠাই লওক। আমাৰতো লটাৰী লাগি গ'ল, আমাৰতো একদম ভাগ্য খুলি গ'ল। ব'লক ইয়াক উঠাই লৈ যাওঁ, একো নহয় আমাৰ। পাগলী মাইকী, তুমিতো এটা ভূতনীয়ে আৰু এটা ভূতনীক ল'ব বিচাৰিছা? হ'ব দেই, বেছি ক'ব নালাগে। মই তোমাক যি কৈ আছোঁ হেৰি কৰা। পিছত মই ক'ম কি কথা আছে ইয়াত বহুত ডাঙৰ কথা আছে, মই তোমাক পিছত ক'ম। ৰমেশে নিৰ্মলাৰ কথা শুনি তাইক বাছত উঠাই দিয়ে আৰু ভয়ে 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 সি বাছটো চলাব ধৰে আৰু নিৰ্মলাই তাক কথাৰ জালত ফচাই তাৰ চুলিটো ধৰি লয়। মোৰ চুলিটো এৰি দিয়া, মোৰ চুলিটো এৰি দিয়া, মোক এৰি দিয়া। তুমি কিয় চুলি ধৰি আছা? মোৰ এৰি দিয়া মোৰ চুলিটো। তেতিয়া তাই খঙতে নিজৰ আচল ৰূপত আহি যায়, ভয়ানক ৰূপত। ঐ পাগলী মাইকী, তোক মাৰি পেলাম, তই মোৰ চুলি এৰি দে, নহ'লে তোক মাৰি খতম কৰি দিম। মোক এৰি দে, অ' মোৰ মহাৰাণী, তুমি তাইক এৰি দিয়া, এৰি দিয়া। অ' হেৰি, ৰখাচোন অলপ, তাক কি কৰি আছো চোৱাচোন। তেতিয়াই ৰমেশে লাইটাৰটো অন কৰে আৰু ভূতনীটো তাৰ পৰা গায়ব হৈ যায়, মানে অদৃশ্য হৈ যায় আৰু নিৰ্মালীৰ হাতত ভূতনীটোৰ চুলিটো আহি যায়। তাৰপিছত ৰমেশে বহুত স্পীডেৰে গাড়ী চলাই ঘৰত পায়। আৰে তুমি পাগলী হৈ গ'লা নেকি? তুমি যে ভূতনীটোৰ চুলি টানি আছিলা, কিয় টানি আছিলা তুমি? আৰে তুমি চোৱাচোন মই কেনেকুৱা, মোক পাগলী ছাগলী নাভাবিবা, মই বহুত বেলেগ ধৰণৰ। এতিয়া তুমি চোৱা, মোৰ হাতত এইটো ভূতনীটোৰ চুলি আহি গৈছে, এতিয়া তোমাক দেখাই আছো, ব'লা মোৰ লগত ৰুমত। পাছত দুয়োজনে ভিতৰলৈ সোমাই যায়। নিৰ্মালীয়ে জুই এডোখৰৰ যোগাৰ কৰে আৰু জুইৰ ওচৰত ভূতনীটোৰ চুলিটো লৈ ওচৰ চাপে আৰু যেনেকৈ ওচৰ চাপে ভূতনীটো চিঞৰিব ধৰে। ৰখি যোৱা, মোৰ চুলি নজ্বলাবা, মোৰ চুলি নজ্বলাবা। চৰি, মোক এৰি দিয়া, মই মৰি যাম, নহ'লে মৰি যাম। তুমি যি ক'বা এইটোৱে মই কৰিম, তুমি কোৱা যি লাগে এইটোৱে কৰিম মই। তুমি মোৰ কাৰণে এতিয়া কাম কৰি দিব লাগিব আৰু লগতে তুমি মোৰ কাৰণে খানা অৰ্ডাৰ কৰিব লাগিব, চাইনিজ খানা আনিব লাগিব। হয় জদামুখৰ ছোৱালী, চাইনিজ নহয়, চাইনিজ ফুড বুলিহে কয়। হয়, আপুনি ঠিকেই বুজি পাইছে, সেইটোৱে। পাছত ভূতনীজনীয়ে এটা ডাঙৰ হোটেলত যায়, য'ত নেকি বহুত মানুহ থাকে আৰু ভূতনীক চাই চব মানুহ ভয়তে তাৰ পৰা পলাবলৈ ধৰে আৰু ভূতনী তেতিয়া দোকানৰ মালিকক ক'বলৈ ধৰে, ঐ ল'ৰা, ডিঙিত ধৰি সেইটো উঠাই পেলাই দিম ওপৰত, তই ক এতিয়া মোক ভাত দিবি নে নাই? কিছুমান খাদ্য দিয়ে, চাইনিজ টাইপৰ খাদ্য কিছুমান পেক কৰি দিয়ে, মই লৈ যাম, তই মোক সোনকালে পেক কৰ। ভূতনী মোক এৰি দিয়ক, মই আপোনাক দি আছো, কিন্তু আপুনি তলত মোক নামিবলৈ দিয়ক, তাৰপিছত মই আপোনাক গোটেইবোৰ বস্তু পেক কৰি দি আছো। পাছত চাইনিজ খাদ্যখিনি ভূতনীটো দোকানৰ পৰা লৈ নিৰ্মলাক দি দিয়ে। পাছত মাধৱে নিজৰ ঘৰত লৈ নিজৰ পত্নীক গোটেইবোৰ দোকানৰ কথা কৈ দিয়ে। স্বামী, আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ জীৱনটোৱে বাচি গ'ল, সেইটোৱে বহুত বেছি।
আকৌ বোলে শুনিছো মোৰ লগৰীয়াৰ দোকানত গৈ কিনি বস্তু বাহিনী উঠাই লৈ আহিছে। এনেকুৱা হ'লে আমাৰ দোকানবোৰ কেনেকৈ চলিব? মইতো বৰবাদ হৈ যাম এনেকুৱা হ'লে। টকা পইচা নাই। আনফালে বুটনি গৈখিনি খাদ্য বস্তুবোৰ লৈ নিৰ্মলাক দি দিয়ে। নিৰ্মলা এইটো লোৱা আৰু মোক আৰু বেছি নামাৰিবা, মোৰ চুলিত নজ্বলাবা, তুমি মোৰ চুলি নজ্বলাবা, মোৰ চুলিতে জীৱন আছে, তুমি মোক যি ক'বা সেইটোৱে কৰিবলৈ মই সাজু আছো, তুমি নজ্বলাবা কিন্তু। হ'ব দেই, যা তই এতিয়া মোৰ কাৰণে সোণ ৰূপৰ গহনা লৈ কিনি আহিবি। পাছত বুটনি গৈখিনি সোণ ৰূপৰ গহনা আনিখিনি নিৰ্মলাক দি দিয়ে। এনেকুৱা কৰি কৰি নিৰ্মলা আৰু ৰমেশ গাঁৱৰ চবতকৈ দামী মানুহ হৈ যায় আৰু তেওঁলোকৰ লগত গোটেইবোৰ সা সুবিধা থাকে আৰু তেওঁলোকৰ ঘৰবোৰ ডাঙৰ কৰি লয় আৰু তেওঁলোক গাঁওখনৰ ভিতৰত চবতকৈ দামী মানুহ বুলি চিহ্নিত দিয়ে। এদিনাখন নিৰ্মলাক গাঁৱৰ এজন মহিলাই ক'লে যে, অ নিৰ্মলা, তোমাৰ গহনাবোৰ ভাল লাগিছে। সোণ ৰূপৰ গহনা চাইখিনি পুৰা জিলিকি আছে, মোক বৰ ভাল লাগিছে। ক'ৰ পৰা আনিছানো তুমি এইবোৰ গহনা? হয়, এইবোৰ গোটেইকেইটা সোণৰ আৰু ৰূপৰ হয়। আৰু কি কৰোঁ, ভগৱানে দিছে মোক এইবোৰ। নিৰ্মল, তুমি এটা কথা বেয়া নাপাবা কিন্তু তোমাৰ স্বামীটো দেখোন কাম বন নকৰে, তেতিয়াহ'লে কেনেকৈনো আহিছে? মক্কেল নেকি তুমি একদম? মোৰ খালি একদম ভালটো চাব নোৱাৰো, লোকৰ ভাল নোচোৱা তুমিয়েই দেখোন। কিন্তু গম পোৱা, মোৰ স্বামী বাহিৰত যায়, বিদেশত মেটাং কৰিব গৈ, মানে তাতে বিদেশত গৈ কিনি সি কাম কৰি আহে। মোৰ ভাইটি থাকে নহয়, সিয়ে গোটেইখিনি কাৰোবাৰবিলাক চম্ভালে আৰু গোটেইকেইটা টকাৰ পৰাই পাওঁ। তাৰ অৰ্থ মানে তোমাৰ মিটিং কৰিব যায় ন? হয় হয়, ঠিকে বুজি পাইছা তুমি। মই যাওঁ। পিছত নিৰ্মলা তাৰ পৰা ওলাই যায়, কিন্তু কবিতাই বুজি পায় যে ইয়াততো কিবা এটা গৰ্বৰ। মোহন, মুখটো লাগি আছে নিৰ্মলাৰ ক্ষেত্ৰত কিবা এটা গৰ্বৰ চলি আছে। সি ইমান সোনকালে ইমান ডাঙৰ মানুহ হৈ গৈছে যে। এইখিনিতো ঠিকেই আছে, কিন্তু মোক টেনচন লাগি আছে, সেই বুটনিটো মোৰ দোকানত আকৌ নাহিলে হ'ল। পাছত ৰাতি হৈ যায়। মোহন আৰু কবিতা ঘৰৰ আগফালে অলপ ফুৰি থাকে। খন্তেক পাছতে নিৰ্মলাৰ ঘৰৰ পৰা ভয়ানক ভয়ানক শব্দবোৰ আহিবলৈ ধৰে। পাছত যেতিয়া মোহন আৰু কবিতাই খিৰিকীৰ পৰা গোটেইবোৰ দৃশ্য দেখা পায়, তেতিয়া মোহন আৰু কবিতাৰ অৱস্থা বেয়া হৈ যায়। দেখা পায় যে কেনেকৈ নিৰ্মলাই চুলি জ্বলোৱাৰ ভয়ত বুটনিৰ পৰা বেয়া বেয়া কাম কৰাইছিল আৰু অধিক পইচাৰ লোভত আৰু দৰাব বিচাৰিছিল আৰু পইচা লৈ আহে বুলি। নিৰ্মলা, তোমাৰ কাৰণে মই কাম কৰি কৰি ভাগৰি গৈছো। মই বুটনি হয়, মোক বুটনিৰ নিচিনা কাম কৰিব দিয়ে। এইটো কি পিজ্জা, ক'ত মেগী, ক'ত চিঞাও এইবিলাক খুৱাই মোৰ অৱস্থা বেয়া হৈ গৈছে। মোকো মাংস খাব মন কৰিছে, মই মাংস খাম, মানুহৰ মাংস খাম, নহ'লে মোক গৰু ছাগলী যি আৰু চব দে, মই চবকে খাই পেলাম, নহ'লে তোকে মাৰি পেলাম। হা 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 হা। বাপেকে পাহৰি গৈছ তই? তোৰ চুলিটো এতিয়া জুইত জ্বলাই পেলাম তোৰ। নিৰ্মলে বুটনিজনীৰ চুলিটো জুইৰ কাষত লৈ যায়। চুলিটো জুইত অলপ পোৱাৰ লগে লগে বুটনিটোৰ ডিঙিটো ঘূৰিবলৈ ধৰে আৰু হাল্লা কৰিব ধৰে। মোক এৰি দিয়ে, তুমি যি ক'বা মই মানিম। তুমি কিয় চিন্তা কৰি থাকা? তুমি এতিয়াই কোৱা, মই এতিয়াই লৈ আনিম, যি ক'বা এতিয়া আনিম। তুমি চিন্তা নকৰা, মোক এৰি দিয়া, মোক ৰক্ষা কৰা। মোৰ এতিয়া বুজিছ আমি কোন হয়? বাৰু বাদ দিয়া, এতিয়া তাৰ ভাল সময়। মোক খালি মোৰ চুলিটো যেনেকা অলপ পাই গ'লে তাক মোক সোধাই নিদিওঁ, তাক কেঁচা চুবাই খাই দিম দুটাকে। কাষৰ পৰা মোহন আৰু কবিতাই এই গোটেইবোৰ ঘটনা চাই লয় আৰু মোহন আৰু কবিতা কাষ চাপে বুটনিৰ ওচৰত। বুটনি বাইদেউ, বুটনি বাইদেউ। কোন হয়? মই সেইজনে হয় যিজনৰ আপুনি দোকানৰ পৰা বহুত চাইনিজ বস্তু আনিছিল। মই সেই দোকানৰ মালিক হয়। বুটনি বাইদেউ, মই চাই লৈছিলো নিৰ্মলাই ক'ত আপোনাৰ চুলিটোত লুকাই ৰাখিছে, মই চাইছো। তাৰ পাছত বুটনি ঘৰৰ ভিতৰত সোমাই যায়। আকৌ আহি গলি যে তই? তোক কি কৈছিলো বুজি পোৱা নাই নেকি তই? তোক মই বুজাব আহিছো যে তই নিজৰ সুখৰ কাৰণে, নিজৰ ফাইদাৰ কাৰণে মোক কিয় ক'ত দৌৰালি আৰু
কিমান অসুবিধাত পেলালি বেলেগক কষ্ট দি এইখিনি তই কি পালি নিৰ্মলাই ভুতনিটোৰ চুলি বিচাৰিবলৈ যায় নিজৰ বিচনাৰ গাৰুৰ তলত ৰাখিছিল সেইটো বিচাৰি নাপায় তুমি বাৰু এইটো চুলিটো বিচৰা নাই নেকি তুমি যেতিয়া ভুতনিটোক দম দি আছিলা তেতিয়াই মই তোমাৰ গাৰুৰ তলৰ পৰা এই চুলিটোপাৰ ওলাই লৈছিলো পাছত ভুতনিটোৱে ৰমেশ আৰু নিৰ্মলাক ডিঙি ধৰি ওপৰত উঠাই লয় আৰু মোক ক্ষমা কৰা অবুতনি মোক ক্ষমা কৰা এই কলীয়া মাইকীটোৰ কাৰণে মই অপৰাধ সোমাই গ'লো I don't care.